নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পপি আপোনালোকক মোৰ চেনেলৰ অন্য এটা গাৰ্ডেনিং ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু মই আপোনালোকক এটা ফুলৰ বিষয়ে এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মই এই ভিডিঅ'টোত আপোনালোকক এনে এটা ফেচবুক গ্ৰুপৰ বিষয়ে ক'ম, য'ত আপোনালোকে খুব কম মূল্যত ফুল বেচা কিনা কৰিব পাৰে আৰু তাৰ পৰা আপোনালোকে বিনিময়তো ফুল ল'ব পাৰে। আৰু জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ কাৰণে চাইছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। এতিয়া মই দেখাই আছোঁ আপোনালোকক আমাৰ ফুলনিৰ এজোপা জেচমিন ফুল, যিজোপা গুলঞ্চ বুলিও কোৱা হয়। আৰু এই ফুলজোপা ইমানেই ধুনীয়া গোন্ধ, আৰু গোন্ধটো গোটেই চাৰিওফালে মলমলাই থাকে। বহুত ধুনীয়া লাগে পৰিৱেশটো ফুলজোপাৰ গোন্ধই, আৰু দেখিবলৈও বহুত ধুনীয়া। অৱশ্যে এই ফুলজোপা বহুত ডাঙৰ গছো হয়, কিন্তু কাটিং কৰি সৰুকৈ আমাৰ ঘৰত ফুলনিত ৰুই থোৱা আছে। যিহেতু বহুত বেছি ওখ নহয় গছজোপা, সৰু হৈ আছে, আৰু সৰু হৈ থাকিলেহে আচলতে ফুলজোপা বেছি ধুনীয়া লাগে। আৰু এজোপা ফুল আমাৰ বাগিচাত এতিয়া শোভাবৰ্ধন কৰি আছে বাগিচাৰ। সেই ফুলজোপা নামটো আপোনালোকে নিশ্চয় জানেই। এই ফুলজোপা দেখিছে নিশ্চয় আপোনালোকে, বহুতৰ ঘৰত আছেই। আৰু এই ফুলজোপা দেখিবলৈ প্ৰায় কৰোণাৰ মহামাৰীৰ চিম্বল, মানে যিটো আমি চকুৰে নেদেখোঁ কিন্তু কাগজে পত্ৰই যিটো আমি দেখি আহিছোঁ কৰোণা বেমাৰটো, ঠিক তেনেকুৱাই দেখিবলৈ। আৰু যিহেতু গোলাকৃতি বলটোৰ নিচিনা হয়, সেইটো কাৰণেই কিজানি এই ফুলজোপাৰ নামটো ফুটবল লিলি দিলে। আৰু প্ৰায় এই ফুলজোপা 10-15 দিন আপোনালোকে ফুলাৰ পিছত একেৰাহে দেখিবলৈ পাই থাকিব। খুব সোনকালে এই ফুলজোপা মৰহি নাযায়। আৰু আপোনালোকে এই ফুলজোপা মাটিটো নহ'লে বা টাবতো আপোনালোকে দিব পাৰে। দেখিছে আমাৰ এই টাবতো এপাহ ফুলিবলৈ আৰম্ভ কৰিছে। আৰু ফুলজোপা যেতিয়া আপোনালোকে ৰুব, ফুলজোপা ক'ৰ পৰা ৰুব, আজি ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণকৈ ক'ম মই। এই ফুলজোপাৰ আলুৰ পৰা হয়, আৰু আলুটো আপুনি আনি যেতিয়া ৰুব, তেতিয়া আপোনালোকে আলুটোৰ পৰা এজোপা ধুনীয়া গছ হ'ব। গছজোপা আপোনালোকে 12 মাহেই দেখিবলৈ পাব, কিন্তু যেতিয়া মাৰ্চ-এপ্ৰিল মাহতে গছজোপা নিজে নিজে মৰি যায়। কিন্তু আপোনালোকে ভয় খাব নালাগে, গছজোপা মৰি যাব, কিন্তু পুনৰ সেই আলুটোৰ পৰা এটা কলি, ফুলৰ কলিৰ সৈতে গছজোপা আকৌ ওলাই আহে। আৰু যেতিয়া ফুলৰ কলিটো প্ৰথমতে ফুলৰ কলিটো কিন্তু ফুলপাহে ফুলি যায়, তাৰপিছতহে গছজোপা গ্ৰ'থ হয়। আৰু এই ফুলজোপা আপোনালোকে বহুত বেছি কেয়াৰ ল'ব নালাগে। খুব কম কেয়াৰত এই ফুলজোপা আপোনালোকক বহুত ধুনীয়া এটা লুক দিব। আৰু এই ফুলজোপা আপোনালোকে যেতিয়া ফুলজোপা আলুটো আপোনালোকে চাব উঘালি, আলুটোৰ ছাইডতো সৰু সৰু আলু কিছুমান হৈ যায় অলপ দিন হোৱাৰ পিছত। দেখিছে এইজোপা চাওক, ফুলৰ কলিটোৰ সৈতে এজোপা গছ ওলাই আহিছে, কিন্তু ফুলজোপা ফুলি শেষ হোৱাৰ পিছতহে গছজোপা ডাঙৰ হ'ব। আৰু আলুটোৰ যেতিয়া আপোনালোকে খান্দিব, আলুটোৰ ছাইডত সৰু সৰু আলু কিছুমান দেখি পাব। আৰু সেই সৰু সৰু আলুখিনি আপোনালোকে ভাঙি যদি ছেপাৰেট কৰি আকৌ বেলেগকৈ ৰুই দিয়ে, তাৰ পৰাই এজোপা এজোপা নতুন নতুন গছ হয়। ঠিক তেনেদৰে মই আমাৰ ঘৰত তেনেদৰে কেইবাটাও লগাই থৈছোঁ, আৰু বহুত ধুনীয়া ধুনীয়াকৈ ফুল ফুলি আছে। প্ৰত্যেক জোপাতে ফুলে, ফুলি হোৱাৰ পিছতে গছজোপা ডাঙৰ হয়। আকৌ যদি সেই গছজোপা যেতিয়া মৰি যাব, তেতিয়া যদি আপোনালোকে আকৌ আলুটো উঘালি চায়, তেতিয়া দেখিব তাৰ কাষে কাষে বহুত আলু লাগি থাকে সৰু সৰু। ঠিক তেনেদৰে ইয়াৰ বংশ বৃদ্ধি হৈ থাকে। আৰু এয়া দেখিছে, এই ফুটবল লিলিজোপা কালাৰটো উজ্জ্বল ৰঙা হয়। আৰু এই ফুলটো আপোনালোকে যেতিয়া মৰহি যাব, তেতিয়া ইয়াৰ পাহিবিলাক সৰি পৰে আৰু ঠাৰিডাল লাগি থাকে। তেতিয়া ঠাৰিডাল কাটি দিলে আপোনালোকে আকৌ গছজোপা পুনৰ ধুনীয়াকৈ ডাঙৰ লহপহকৈ বাঢ়ি আহিব। আৰু গছজোপাও দেখিবলৈ বহুত ধুনীয়া হয়। গছজোপা আপোনালোকে টাবতে থৈ দিব পাৰে, নহ'লে বা আপোনালোকে ফুলি শেষ হোৱাৰ পিছত মাটিটো ক'ৰবাত লগাই থ'ব পাৰে। আকৌ যেতিয়া ফুলাৰ সময় আহিব, তেতিয়া টাবত ৰুই দিলেই হৈ যায়।
আজি আহিছিলোঁ মই দীপশিখা বাৰ ঘৰত প্ৰথমবাৰ কাৰণে আহিছোঁ আৰু মই অকণমান বাক দেখাম। বায়ে মোক বহুত ধুনীয়া ধুনীয়া ফুল উপহাৰ দিছে। এয়া বাৰ ঘৰত চবফালেকে ফুলেই ফুল আৰু এখিনিমান ফুলৰ উপহাৰ দিছে। ৰ'ব বাক অকণমান দেখাম। বহুত ভাল লাগিলে আহি। মোৰ বহুত ভাল লাগিলে তোমাক লগ পাই। তুমিও বহুতখিনি ফুল দিলা মোক। ময়ো বহুতখিনি উপহাৰ পালোঁ বাৰ পৰা। গতিকে স্মৃতি হিচাপে ৰৈ যাব লাগে। অকণমান ভিডিঅ' কৰি লৈছোঁ আৰু এয়া দেখিছে ইমানখিনি ফুল দীপশিখা বায়ে উপহাৰ হিচাপে দিছে। একেবাৰে টাবেৰ সৈতে দিছে। বহুত ধুনীয়াকৈ এটা ড্ৰেগন ফ্ৰুইটৰ পুলি দিছে আৰু এজোপা পাণ মছলাৰ পুলি দিছে। বাকীখিনি ফুল হয় বাগানভেলিয়া আৰু বহুত ফুল দিছে আৰু নামবিলাক ইমানকৈ কৈ নাথাকোঁ আৰু বহুতৰ নামো মই নাজানো অৱশ্যে। আৰু এইখিনিতে দীপশিখা বাক ভিডিঅ'টোৰ দ্বাৰাই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানখিনি মোক নিজৰ হেঁপাহৰ ফুলনিখনৰ পৰা মোক যে ইমানখিনি উপহাৰ দিছে তাৰ কাৰণে। আৰু ময়ো চেষ্টা কৰিম মোৰ ঘৰতো যাতে বহুত ধুনীয়াকৈ ফুলখিনি সজীৱ হৈ থাকে আৰু ইয়াৰ পৰা যাতে মই আকৌ কাৰোবাক দিব পাৰোঁ তাকে চেষ্টা কৰিম। আৰু এই দুজোপা দিছে মাধুৰী বৌ কমাবন্ধা। মাধুৰী বৌ আৰু দাদা দুইজনেই লগ লাগি তেখেতলোকৰ এখন বহুত সুন্দৰ ফুলনি আছে। অৱশ্যে মই যোৱা নাই তেখেতলোকৰ ফুলনিখন চাবলৈ। বহুত ইচ্ছা আছে যাবলৈ, এদিন যাম। আৰু এই ভিডিঅ'টোৰ দ্বাৰাই আপোনালোককো বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া দুটা ফুলৰ উপহাৰ দিয়াৰ কাৰণে। আৰু দিছে বৰ্ণালীয়ে। বৰ্ণালী তোমালৈও বহুত বহুত ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়া ধুনীয়া কেইটামান ফুলৰ উপহাৰ দিলা। তোমাৰ ফুলকেইটা আটাইকেইটা দেখুওৱা হোৱা নাই। ফুলকেইটা মই বেলেগকৈ টাবত আনি লগালোহি, সেইটো কাৰণে আচলতে গোটেইকেইটা ফুল দেখাব নোৱাৰিলোঁ। আৰু ইমানকৈ উলিওৱা সোমোৱা কৰি থাকিলেও ফুলবিলাকে কষ্ট পায় নহয় জানো, সেইটো কাৰণে। আৰু এইখিনিতে বৰ্ণালী তোমালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়া ধুনীয়া ফুলৰ তুমিও উপহাৰ দিলা। আৰু ময়ুশ্ৰীয়ে দিছে, লগতে ময়ুশ্ৰীলৈও বহুত বহুত ধন্যবাদ জনাইছোঁ। ময়ুশ্ৰীয়ে ইমান ধুনীয়া ধুনীয়া ফুল কেইটামান উপহাৰ দিলে। বেবী ছানৰ'জ, তাৰপিছতে বেগনীয়া, এই আটাইখিনি ফুল ইমান ধুনীয়াকৈ উপহাৰ দিলা। তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আগলৈ এনেদৰে সকলোৱে যাতে উপহাৰ দি থকা ফুলৰ তাৰে কামনা কৰিছোঁ। আৰু ময়ো চেষ্টা কৰিম কাৰোবাক যদি মোৰ ওচৰত থকা ফুল দৰকাৰ হয় দিবলৈ। আৰু এইজোপা দেখিছে বেবী ছানৰ'জ, এইকেইটাও কেয়াৰ ল'ম ভালদৰে যাতে লহপহ কৰি বাঢ়ি আহে। আৰু এই আটাইকেইগৰাকীকে মোৰ ফালৰ পৰা এই ভিডিঅ'টোৰ দ্বাৰাই অশেষ ধন্যবাদ জনাইছোঁ পুনৰবাৰ। তোমালোকে নিশ্চয় ভিডিঅ'টো চাইছা আৰু ভিডিঅ'টো যোগেদিয়ে তোমালোকক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া ক'ম আপোনালোকক মই কোনটো গ্ৰুপৰ কাৰণে আচলতে মই ইমানখিনি ফুল উপহাৰ পাবলৈ সক্ষম হ'লোঁ। আৰু আপোনালোকেও যদি এই এপটো এতিয়ালৈকে ব্যৱহাৰ কৰা নাই তেনেহ'লে এজন মেম্বাৰ হৈ পৰক এই গ্ৰুপটোৰ, জইন হৈ লওক। এইটো এটা হৈছে পাব্লিক গ্ৰুপ, ফুলৰ বিনিময় উপহাৰ আৰু সুলভ মূল্যত কিনা বেচা তেনেকৈ বুলি আপোনালোকে ফেচবুকত চাৰ্চ কৰিব। আৰু ইয়াৰ পাব্লিক গ্ৰুপৰ মেম্বাৰ এতিয়ালৈকে 22K মেম্বাৰ্ছ হৈ আছে। আৰু আপুনিও যদি হ'ব বিচাৰিছে তেনেহ'লে হৈ ল'ব। আৰু বিভিন্ন ঠাইৰ পৰা আপুনি ওচৰৰ নাৰ্চাৰী এখনত নোপোৱা বহুত কিছুমান ফুল আপোনালোকে খুব কম মূল্যত কিনিব পাৰিব। আৰু এখন সুন্দৰ ফুলনি গৰাকী হ'ব পাৰিব। লগতে আপোনাৰ ঘৰখনো সেউজীয়াৰে ভৰি পৰিব। গতিকে পলম নকৰি আপোনালোকে আজিয়েই এই গ্ৰুপটোত জইন হওক। আৰু মোৰ দৰে আপোনালোকেও নথকা এজোপা ফুল ক্ৰয় কৰক, নহ'লে বা বিনিময় কৰি লওক। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব। আৰু সকলোৰে ঘৰখন সেউজীয়াৰে সজাই তোলক তাৰে কামত আজিলৈ আহিছোঁ। ধন্যবাদ।